গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ এটা ভিডিঅ'লৈ মই ৰূপৰেখা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। সকলোৱে চাগে বিহু ভালদৰে গ'ল, কিন্তু মোৰ বিহু বুলিবলৈ একোৱেই নাই। বৰ্তা ঢুকাল, সেইবাবে মনটো অলপ বেয়া লাগি আছিল। তো তাৰ মাজতে আজি আমাৰ ইয়াতে ফাংচন আছে, তো আমাৰ গ্ৰুপটো যাম তাত প্ৰগ্ৰাম কৰিবৰ কাৰণে, তাৰ বাবে অলপ ভাল লাগি আছে। আৰু এতিয়া ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু যাম, প্ৰেক্টিছ আছে। প্ৰেক্টিছ আমাৰ ঘৰতে হ'ব, সকলো আহিব, ইয়াতে কৰিম। তো সেইখিনিও দেখুৱাম। তাৰপিছত যাব লাগিব কামপুৰ, মানে মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। নাচিম বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া ঘপককৈ নাচিব লাগিব বুলি মোক ফোন কৰিছে, সেইটো কাৰণে বজাৰ কৰা হোৱাই নাই। আজি প্ৰগ্ৰাম, তো এতিয়া যাম ৰিহাৰ্চেল কৰি মেলি লৈ দাদাৰ লগত কামপুৰ। তো বজাৰ কৰি মেলি আহি তাৰপিছতহে যাম চাগে প্ৰগ্ৰাম। ৰাতি হ'ব, তো সকলোবোৰ দেখুৱাই থাকিম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া ওলাইছোঁ কামপুৰ যাবলৈ, মানে মোৰ নাচিবৰ কাৰণে কিছুমান বস্তু প্ৰয়োজন হৈ আছিল আৰু সেইকেইটা নাছিল। তো যাওঁ এতিয়া দাদাৰ লগত, গৈ পেলাই লৈ আহোঁগৈ আৰু ব'লক। আৰু এয়া দাদা আৰু মই বাক আনিবৰ কাৰণে আহি আছোঁ নীলকণ্ঠ, বা তাতে আছে আৰু যাই লওঁ ব'লক। ফাইনেলি আমি আহি পালোহি আৰু চাওকচোন চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? বজাৰ চজাৰ কৰি ঘৰ আহি পালোহি, 7টা বাজিল আৰু এতিয়া বৰষুণ পৰিছে। এয়া বাহিৰৰ শব্দ শুনিছেই চাগে। তো এতিয়া বহুত দেৰি হৈ যাব, নহ'লে মই ওলাই মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। A few moments later. ফাইনেলি ওলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া 10:30 বাজি গ'ল। ঘৰৰ পৰা যোৱাই নাই, যাওঁ। আৰু আমাৰ ঘৰতে ৰিহাৰ্চেল চলিয়ে আছে এতিয়াও, তো যাই লওঁ, তাৰপিছত লগ পাই আছোঁ, চাই থাকিব। প্ৰথমে
মই চালোঁ দুটামান তাৰপিছত এতিয়া ভাবিলোঁ কি কাপোৰযোৰ সলাই লওঁ যিহেতু বহুত ভাগৰ লাগিছে আমি নাচোঁতে 12:30 বাজি গ'ল তো সেইকাৰণে কাপোৰযোৰ সলাবলৈ গুচি আহিলোঁ আজি যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই বাবি মোৰ ধুলিয়া ঐ বাবি মোৰ চেনাইতি ঐ ধুলে ভাল কৰি ঐ বাবি